সংস্থাপন দিব লাগিবই আমাক পুনৰ সংস্থাপন দিব লাগিবই আমাক পুনৰ সংস্থাপন দিব লাগিবই অমানৱীয় উচ্ছেদ বন্ধ কৰক দল জিন্দাবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ আমাক মাটি লাগিবই আমাক মাটি লাগিবই ইনকলাব ইনকলাব কৃষক ৰাইজৰ দল আমাক সংস্থাপন দিব লাগিবই আমাক ক্ষতিপূৰণ দিব লাগিবই অমানৱীয় উচ্ছেদ বন্ধ কৰক আমাক সংস্থাপন দিব লাগিবই আমাক সংস্থাপন দিয়াৰ পিছত উচ্ছেদ কৰক আমাক সংস্থাপন দিয়াৰ পিছত উচ্ছেদ কৰক ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ৰাইজৰ দল কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ষ্টেচন চাৰিআলিত বসবাস কৰা ৰেলৱে বিভাগৰ মাটিত যি উচ্ছেদৰ কাৰণে যি জাননী জাৰি কৰিছে জাননীৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি উন্নয়নৰ বিৰোধিতা কৰা নাই, আমি ষ্টেচন চাৰিআলিৰ ৰেলৱে যি দখল কৰিব খুজিছে মাটি সেই উচ্ছেদৰ কোনো ধৰণৰ আমি বিৰোধিতা কৰা নাই। কিন্তু আমি ক'ব খুজিছোঁ যে যিসকল ইয়াত বসবাস কৰা শিৱসাগৰৰ শ্ৰমজীৱী খাটি খোৱা মানুহ, এই মানুহবিলাকক পুনৰ সংস্থাপনৰ কাৰণে আমাৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই ডি চিৰ লগত আৰু ইয়াৰ ৰাইজে ডি চিৰ লগত ইতিমধ্যে এই মানুহবিলাকক উচ্ছেদৰ আগত পুনৰ সংস্থাপনৰ কাৰণে চৰকাৰী মাটিত সংস্থাপিত কৰিবৰ কাৰণে আলাপ আলোচনা চলি আছিলে। আৰু সেই আলাপ আলোচনা চলি থকাৰ সময়তে আমাৰ সন্মানীয় উপায়ুক্ত মহোদয় ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ গ'ল। আমি গম পাইছোঁ যে অহাকালিলৈ এই মানুহখিনিক ঘৰ ভাঙি দিব। আমি দাবী কৰিবলৈ আহিছোঁ যে চৰকাৰে তেওঁলোকক পুনৰ সংস্থাপন নিদিয়ালৈকে, চৰকাৰে তেওঁলোকক মাটিৰ ব্যৱস্থা গ্ৰহণ কৰি নিদিয়ালৈকে 1 মাহমানৰ কাৰণে এই উচ্ছেদ বন্ধ কৰক আৰু বাৰিষাটো যোৱাৰ পিছত খৰালিকাল অহাৰ আগে আগে তেওঁলোকক মাটি দি শিৱসাগৰ জিলা প্ৰশাসনে উচ্ছেদিত ভূমিহীন পৰিয়ালক মাটি দি পুনৰ সংস্থাপন কৰাৰ দাবীত আজি আমি এই আন্দোলন কাৰ্যসূচী হাতত লৈছোঁ।